মাই ইউটিউব চেনেল। আজি বেলেগ এটা ব্লগ লৈ আহিছোঁ। ভণ্টি আৰু মই গৈ আছোঁ তিনচুকীয়া ষ্টাইলোমেনিয়া। ভণ্টি অলপ চুলি কাটিব আৰু মই স্পা কৰিম বুলি ভাবিছোঁ। ওলাওঁতে দেৰি হ'ল, এতিয়া প্ৰায় 5টা বাজিও পাৰ হ'ল। যিটো গৰম সেইবাবে আমি ওলাওঁতে অকণমান দেৰিকৈ ওলালোঁ, কিন্তু ভাবিছোঁ এতিয়া টাইমেই নহ'বগৈ। বলক দেখাই আছোঁ আমি কি কৰোঁ আজি পাৰ্লাৰত গৈ। চাই থাকিব ব্লগটো আৰু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমি ষ্টাইলোমেনিয়াত পালোহি আৰু চুলিখিনি ৱাছ কৰাবলৈ ৰেডি কৰিছে। স্পা কৰিবলৈ চুলিখিনি ৰেডি কৰি আছে। এজনী ভণ্টি হেয়াৰ কাট কৰিবলৈ গৈছে। তাই হাইলাইট কৰিব আৰু হাইলাইট কৰি উঠিহে হেয়াৰ কাটিং হ'ব বোলে। চ' মানে আগত তাই হাইলাইট কৰাই ল'ব। শ্বেম্পু কৰা হৈ গ'ল, এতিয়া চুলিখিনি শুকাবলৈ অলপ সময় ৰ'ব লাগিব। যিহেতু গৰম দিন, চুলিৰ যত্ন একেবাৰে ল'ব পৰা নাই, চ' অলপ সেইবাবে পাৰ্লাৰতে স্পা কৰা গ'লে ভাল হয় আৰু। চুলিখিনি হেয়াৰ ড্ৰায়াৰে শুকুৱাই পিনি এতিয়া স্পা ক্ৰীম লগাই 15 মিনিটমান থৈ দিব লাগিব। হেনা বা কালাৰখিনি ব্লিচ। একচুৱেলি চুলিত হাইলাইট কৰিবলৈ হ'লে চুলিত হেনা বা কালাৰ কৰি থ'লে হাইলাইট কালাৰটো নধৰে। চ' ব্লিচ কৰি সেই কালাৰখিনি পূৰা ৰিমুভ কৰাৰ পাছতহে কালাৰ হাইলাইট কৰিব পাৰি। ব্লিচ কৰাৰ পাছত মানে কালাৰটো আহিব। এতিয়া স্পা ক্ৰীমটো লগাই উঠি অলপ মাছাজ দিব। একচুৱেলি এই মাছাজটোৰ কাৰণেহে পাৰ্লাৰত স্পা কৰোৱা হয়, কাৰণ এনেইতো ঘৰত স্পা কৰিব পাৰোঁৱে, আমি কৰি লওঁ, কিন্তু এইটো যিটো পাৰ্লাৰত মাছাজ দিয়ে খুব বিৰাটেই ভাল লাগে, ৰিলেক্স ফিল হয়। সেই গতিকে পাৰ্লাৰত পাৰিলে এবাৰমান হ'লেও 2 মাহৰ মূৰত বা 3 মাহৰ মূৰত হ'লেও কৰিব লাগে বুলি ভাবোঁ। মানে মই নিজৰ ক্ষেত্ৰত কৈছোঁ। চুলিখিনি যেতিয়া যেতিয়া হাত বুলাই দিয়ে তেতিয়াই ভাল লাগে, আৰু এইটোতো একদম খুব এওঁলোকতো প্ৰফেশ্যনেল হয়, তেওঁলোকে টিপছবোৰ জানে আৰু এনেকুৱা ভাল লাগে, একদম টোপনি আহি যায়গৈ, খুব ৰিলেক্স ফিল হয়, সঁচাকৈ মানে ভাল লাগে। মাছাজটো খুবেই ভাল লাগিলে, টোপনি ধৰি গৈছিলেগৈ। আৰু ভণ্টিৰ হাইলাইটটো নহ'ব, কাৰণ কালাৰ আৰু হেনা কৰি থকাৰ বাবে হাইলাইট নহয় একচুৱেলি। এতিয়া 5 মিনিটমান ষ্টিমত থ'ব।
হাইলাইট কৰিবলৈ আহিছিলে কিন্তু স্পা কৰিবলগীয়া হ'ল একচুৱেলি চুলিত কালাৰ বা হেনা কৰা থাকিলে হাইলাইটৰ ৰং নধৰে তাৰ আগত ব্লিচ কৰি ল'ব লাগিব তেতিয়াহে কালাৰটো আহে বোলে নহ'লে কালাৰটো নাহে মানে হাইলাইটৰ কালাৰটো নাহে এতিয়া চুলিখিনি ৱাছ কৰাবলৈ হৈ গ'ল চুলিখিনি ৱাছ কৰা হৈ গ'ল এতিয়া ড্ৰায়াৰ চুলিখিনি শুকুৱাব চ' লাষ্ট ফিনিচিংটো এইটোৱে আছে টেন চ' মোৰ ফাইনেল হেয়াৰ ষ্টাইল লুকছটো চাওক ধুনীয়া ষ্টাইলটো দি দিলে ভাল লাগিছে মোৰ ভণ্টিৰ চুলিখিনি ৱাছ কৰাৰ টাইম হৈ গ'ল Wow, look at the hairstyle. কি ধুনীয়া হেয়াৰষ্টাইল দিছে লেয়াৰ কাট দি পিনি এতিয়া কমেৰে আৰু ড্ৰায়াৰে ষ্টাইল কৰিব লাগিছে ভাল লাগিছে সঁচাকৈ ষ্টাইলমেনিয়াৰ হেয়াৰ স্পা কৰাই আৰু হেয়াৰ কাটিং কৰাই ভাল লাগিলে খুব ধুনীয়াকৈ স্পাটো কৰি দিলে একদম ৰিলেক্স লাগি গ'ল ঠিক আছে হেল্ল' আমি ওলালোঁ হেয়াৰ স্পা কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব লুকটোৱে চেঞ্জ কৰি দিলে ইমান ভাল লাগিলে স্পাটো কৰি আহিব পাৰে যদি স্পা কৰিব বিচাৰে মোবাইলৰ চাৰ্জাৰডাল ল'বলৈ আছে য়েছ ব্যস্ত মহানগৰী তিনিচুকীয়া বজাৰ ঘৰ পালোহি এতিয়া আৰু ভণ্টিক নমাই থৈ আহিলোঁ আৰু আহোঁতে ভিডিঅ' কৰা নহ'ল খুব খৰখেদাকৈ আহিলোঁ যিহেতু সময় বহুত হৈ গৈছে 9 বাজিলেহি ঘৰ পাওঁতেহি কাৰণ ওলাই যাওঁতে দেৰিকৈ ওলাই গৈছিলোঁ যিহেতু আৰু লাগি বজাৰত অলপ কৰিলোঁ তো দেৰি হৈ গ'ল ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই গুড নাইট